হেল্ল' ফ্ৰেণ্ডছ, আমি যোৱা বছৰৰ মাৰ্চ মাহত শিৱসাগৰলৈ গৈছিলোঁ আৰু শিৱদৌলৰ ওচৰতে থকা শিৱসাগৰ বৰপুখুৰীৰ এটি সুন্দৰ ভিডিঅ' মোৰ ওচৰত আছিলে আৰু আজি সেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টি ভাল পাব আৰু লাইকটি কৰি দিবলৈ পাহৰি নাযাব। আৰু এয়া চাওক শিৱসাগৰৰ বৰপুখুৰীৰ দৃশ্য। আৰু ইয়াত চাওকচোন বাহু মাছবিলাক কিমান প্ৰকাণ্ড হয়, দেখিবলৈ কিন্তু বহুত সৰু যেন লাগিছে ভিডিঅ'ত, কিন্তু বিলিভ কৰক প্ৰায় 8-9 কেজি ওজনৰ মাছ হয়। এনেদৰে ওচৰলৈ আহে, আহাৰ খাবলৈ আহে সকলোৱে এনেদৰে ব্ৰেড দিয়ে। সঁচাকৈ বহুত ভাল লাগিছিলে সিদিনা। দেখিছেনে বাৰু কিমান বিশাল হয় শিৱসাগৰৰ বৰপুখুৰী। আৰু আমি শিৱসাগৰত যাওঁতে শিৱদৌলৰ ভিডিঅ' কৰিছিলোঁ, কিন্তু কিছুমান কাৰণত ভিডিঅ'টো ডিলিট হৈ গ'ল আৰু মই সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই। তথাপিও মোৰ লগত যিখিনি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ। আৰু এয়া মোৰ কেইকপিমান ফটো উঠিছিলোঁ শিৱদৌলত থাকোঁতে, আপোনালোকৰ লগত এইকেইকপিয়ে শ্বেয়াৰ কৰি দিলোঁ, বেয়া নাপাব। আৰু যদি আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিবলৈ পাহৰি নাযাব। আৰু যিসকলে মোৰ এই ভিডিঅ'টো শেষলৈ চাইছে সেইসকল ব্যক্তিক মই অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোক সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ সঁহাৰিৰ বহুতেই প্ৰয়োজন, যিহেতু মই নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। আপোনালোকৰ সহায়ৰ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে আশীৰ্বাদ যেন মোৰ ওপৰত সদায় এনেকৈ থাকে। আৰু অন্য এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানখিনিয়ে। ধন্যবাদ। হেভ এ গুড ডে'।